কেঁচুৱাই সাৰ পাব মহাৰাজৰ ঘৰৰ এইকেইদিন একে উদুলি মুদুলি কিয় ল'ৰা আপোনাৰ এটা জন্ম হোৱা নাই এতিয়া ৰামধনৰ বাদনৰ কামো মাৰিল আৰু ল'ৰাটোৱে হেৰি কৰিছে আমি গৈ ধুইছো আকৌ ল'ৰাটোৱে হেৰি কৰিছে আমি গৈ ধুইছো এই কামেই বাঢ়িল আৰু বুঢ়া বয়সত ল'ৰা আপোনাৰ এটা দিছে ঈশ্বৰে মই বেয়া পোৱা নাই ইমান দিনৰ মূৰত দিয়া হৈছে ইমান ধুনীয়া ল'ৰা ঈশ্বৰে যদি মোকো এটা দিলেহেঁতেন তাৰ মাতটো শুনি শুনি তাৰ মাত শুনি শুনি মোৰ তাৰ মাতটোৱে মুখস্থ হৈ গ'ল কি ধুনীয়া কেঁচুৱাই কান্দিলে দেখিলে নে সাৰ পাই গ'ল সাৰ পাই গ'ল দেখিলি নে মই কান্দিছো তই কান্দিছ এইডালে যেনেকে ভয় খাই দৌৰি আহিছে যে নন্দ মহাৰাজৰ কেঁচুৱা জন্ম হোৱা নাই তাহে জন্ম হৈছে তই কেলে কান্দিছ ল'ৰা শুনাটো মাতটো শুনি শুনি মোৰ মুখস্থ হৈ গ'ল এইকেইদিন মহাৰাজৰ ঘৰ পদূলিকে উদুলি মুদুলি উদুলি মুদুলি তই এতিয়াহে ক'ব জখুৱাই কি ফূৰ্তি কি ফূৰ্তি মই ঘপককে জখুৱাই দাই কোঠালৈ সোমাই গ'লো নহয় গৈ দেখিছো লগৰ গোপীৰ লগত কি নৃত্য মনৰ আনন্দতে চাবি মই গৈ সোমাইছো জখুৱাই লগত গোপী বোলে ইফালে যাচোন ইফালে যাচোন ইফালে যাচোন গা লগতে না বোলে ইফালে যাচোন ইফালে যাচোন ইফালে যাচোন গা সিফালে যাচোন সিফালে যাচোন সিফালে যাচোন যা ইমান ফূৰ্তি ইমান ইমানখিনি কৰা নাই মই বেয়া পোৱা নাই বুজিছো শেষৰ ফালে হ'লে হৈছে ল'ৰা এটা দিছে মই বেয়া পোৱা নাই কিন্তু দুখ লাগে বহুত দুখ লাগে সেইটো নন্দ মহাৰাজে মই একেলগে বিয়া পতাও মহাৰাজে 7 দিন আগত মই 7 দিন পিছত বুঢ়া বয়সত মহাৰাজে ল'ৰা পোনা এটা দিলে মোৰ আজিলৈকে একো উদং খালি মানে 7 দিনৰ পিছত কিজানি কেঁচুৱা এটা হয়ে 7 দিনৰ পিছত বিয়া পতা নহয় 20 বছৰ হ'ল এতিয়ালৈকে একো সন্তান এটা হোৱাৰ কথা ক'বলৈ আহিছো এনে মোৰ বেয়া নালাগে হেৰ' মোৰ 5 জনী খুব খালি 5 জনী খুব খালি কি মৰম লগা তাই সতি 6 জনী মোৰ জনী সতি 6 জনী কিন্তু তাতে খেলি মেলি হৈ গ'ল কিহৰ খেলি মেলি বাকী 5 জনী পূৰ্ণিমা মোৰ ভাগত পৰি ল'ব ইচ্ছা মই চাবলৈ ঠিকেই গৈছিলো তাৰপিছত কি হ'ল শহু দেউতাক কৈ মই 5 জনী 6 জনী পুৰা খাৰা কৰি লৈছো একে ধুনীয়াকে চাই চাইকে সৰুজনী কি পিলিঙা সৰুজনী মই ঠিক কৰি আহিছো খালি হোমৰ গুৰিত উৰণি দাঙি নাচালো বাপেকে সৰুজনী তাত ডাঙৰ জনী দি লাজ পাওঁ লগৰ ল'ৰাই মোক ঘৈণীক কি বুলি মাতো জানো কি বুলি মাতে বৰমা বুলি মাতো কি বুলি মাতে বৰমা হাঁহি দিওঁ তই হাঁহি হাঁহিয়ে কি পৰি পাবি কেলে কথা ক'বলৈ আহিছো নহয় বৰমা পিছে তোৰজনী একা মোৰ জনী নিজেতো পেট পুহিছ একে ঘৰে মাইকী আনি সোমাই দিছ আছে নালাগে পিছে তোৰ সংসাৰ হয় সেইটো বেয়া লাগে নাই আৰু নাই কিয় নাই তথাপিও চেষ্টা অব্যাহত সেইটো লোকৰ সংসাৰ পঢ়া দি থাকিলে নিজৰ সংসাৰ ক'ত আগবাঢ়িব কি বুলি কলি লোকৰ সংসাৰ পঢ়া দি থাকিলে নিজৰ সংসাৰ ক'ত আগবাঢ়িব এটা কথা পিছে নন্দৰতা আহিব হৈছে আহি আছে
আমি কামত ধৰাই ভাল কামত হ'ল আৰু ভিতৰতো ঢেৰ কাম আছে ইমান কৰিবা এই বুঢ়াকাল নমৰদাই ল'ৰা পালা ঐ আহিছে গৈছে কমাইছে খাইছে আকৌ হিচাপটো কৰিছে ঐ কিমান কৰিবা ঐ মানৱী মানৱী ঐ মানৱী এই কি হ'ল কাম কৰি আছিলো এই কাম কৰি থাকিব নালাগে পটককৈ চাউলটো লৈ গোটেই ভয়ে পেলালে কথা চাই পেলালে জানিম ৰ'ব আগতে কামবিলাক কৰি আহিলো এই তেতিয়াহ'লে লৈ আহ জালুক লৈ আহ আনিম ৰ'ব মই পাৰিম নহয় কেলে চিঞৰ বাখৰ কৰি থাকে এই চিঞৰ বাখৰ মানে আকৌ দেখি পেলাই লৈ যাব পাৰিব নহয় পাৰিব পাৰক এটা কাম নহয় নহয় এশটা কাম এই ৰাম ৰাম এই তই এটা কাম কৰ এই চাউলটো লৈ আহ যাওঁ হয় মই যাব পাৰিম আহক আপুনি যাব পাৰিব আহক নালাগে নালাগে মই আনি ময়ে খাই আগতে মই কামকেইটা কৰি লওঁ আপুনিতো উঠানাকে কেলে কৰিছে আহক ভালে আছেনে আহক আইটি বহক বহক পালেহি বহক বহক খবৰ ল'বলৈহে আহিছে লগতে খাবলৈও আহিছে হ'ব হ'ব খাব মই কল আনিছে দেখিছা শিশুৰ কাৰণে সৰু কল আনিছে ধুনীয়া কৈছে মই শিশু নহয় মোতকে শিশু এজন ভিতৰত আছে বাকলিটো পিচি খুৱাব লাগিব কলটো মাক দেউতাকে খাব মহাৰাজা মাহঁতে কি কৈছে প্ৰত্যেক বস্তু কেঁচুৱাই খোৱাৰ আগত আমি খাই চাব লাগিব খবৰ ল'বলৈ আহিছে এই ভিতৰত খাবলৈ নাপায় ইয়াতে খাই ল শেষ কৰি ল এই জন্ম হতে আমি কেঁচুৱাই আছিলো একো তাই কিন্তু দেখি আৰু বাপেকক কলজোপা দিম এই ল'ৰাটি দেখুৱাম দেখুৱাম আৰু লগত যাবগৈ নহয় নহয় খেদিছোঁ মানে হেৰি আমনি ৰাখিছে তোৰ আমনি নালাগে মই জানো নহয় ৰান্ধে একেলগে খাৰ মেল তোৰ কেঁচুৱা নাজানো মহাৰাজা কেঁচুৱাহে যাব তই কিয় কাম কৰি আছ আমিও দেখা নাই কেঁচুৱা বা ইমান কেঁচুৱা চোৱা ডাঙৰ আছে নিজৰ কেঁচুৱা নাই খোৱা বস্তুখিনি লৈ আহ লৈ যাম গৈ থাকা হেৰি কান্দিব নালাগে হেৰি কান্দিব নালাগে ইয়াতে দিম ভোক লাগিছে এই ভোক লাগিছে তই কান্দিব নালাগে এটা কাম কৰ অ আই খাদ্য আনালৈকে এখনকে চেলেকি থাকক হ'ব খাবলৈহে খাই চেলেকি থাকক বোলো এয়া দৈ দৈ মহৰ নে অ বোলো দৈ মহৰ নে মহজনী স্বাস্থ্য ভাল যেন পাই ইমান ওজন আই মাতি তাকে লগ নহ'লে আমি যে ভিতৰত থৈ আহোঁ আপোনালোকে পুনাটিক দৰ্শন কৰিবলৈ আহিলে আমাৰো মিলিব 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 আশীৰ্বাদ কৰিব পুনাখন যাতে দীৰ্ঘজীৱী হয় নিশ্চয় ভগৱানে দিব
হৈছে এতিয়া কিমানটো পাই জানা ৰান্ধন তেখেতসকলক ভিতৰত খোৱাৰ ব্যৱস্থা নহয় নহয় ভিতৰত নহয় ইয়াতে খোৱা বোৱা ব্যৱস্থা কৰি ভিতৰত আমনি লাগিছে কিয় কিয় মানে কিমান কৰিম হয় যিটো ডাঙৰ আছে চৌকা ওপৰতে পৰি দিবগৈ আমি তেনেকুৱা খকুৱা মানুহ নহয় তেনেকৈ নক'ব নাখাম গুচি যাম নবৌজনী ইমান খং আৰু অকণ ফোনে কৰি যোৱা আৰু অকণ ফোনে কৰি যোৱা ৰামধন মই তোমাক কৈছো নাই এখেতসকলক ভিতৰলৈ নিবলৈ ভিতৰলৈ লৈ আহা আহক নবৌক মই নিম আহক নবৌ আহক পাকঘৰ দুটা আছে নবৌ এইফালতে আছে নবৌ আহক আইঅ ক'ব পৰা আহিছে কি কৰিছ কি কৰিছো মানে এইখিনি থাকি গ'ল লেখা পাই তই এটা কাম কৰিবি ভাল লাগিলে আপোনাক লগ পাই খাবলৈ দুইটাই ধৰি নবৌ আৰু অকণ খাব তাৰমানে তুমি মোৰ নগৰে চাহ আছা আপোনাৰ নবৌ নে আপোনাৰ ঘৈণী এজন আপোনাৰ নবৌ বুলি মাতে পিছে খোৱা বোৱাটো ভালকে হ'ল এইটো উগাই মাৰিছে নে নাই কি খাইছে সেইটো জনাইছে মা কি পালে অকটা ভাজিটো আমি বনোৱা নাই বস্তুটো খাবলৈ বেয়া খাবলৈ উগা মা ৰঙালাও ভাজি কোনো হজম হোৱা নাই নেকি হ'ব হয় 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 আহিব কেতিয়াবা খাবলৈ খুৱাই দিওঁ হজম হোৱা নাই খাই দিওঁ তই ইয়াতে ৰ খাই দিওঁ মই নবৌক আগবঢ়াই থৈ আহোঁ